নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এঠাইত গৈ আছোঁ মোৰ বাইকখনেৰে, মানে চাইকেলখনেৰে। আপোনালোকক দেখাই আছোঁ মই ক'ত যাওঁ, গতিকে চাই থাকিব ভিডিঅ'টো। এয়া মই য'ত আহিছিলোঁ মানে পাই গ'লোঁ। ক'ত আহিছোঁ মই দেখাই আছোঁ, মানে কৰিস্মিতাহঁতৰ ঘৰত আহিছোঁ। কিয় আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, আগলৈ গম পাব। তাৰ পৰা ইমান ধুনীয়াকৈ ফুলি আছে ফুলবোৰ, নাৰ্জী ফুল। ইহঁতৰ ঘৰত মানে বহুত ফুল আছে, মানে আমাৰ গাঁৱৰ ভিতৰত ইহঁতৰে আছে আৰু কেওফালে এইখিনি ফুলনীয়া হয়। ইমান ধুনীয়া দেখা হৈছে পৰিৱেশটো। কৰিস্মিতাহঁতৰ ঘৰত অহাৰ কাৰণটো হৈছে আমি ইয়াত জলপাই খাব আহিছোঁ। আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু এইফালে আৰু দুজনী আহিছে, এইজনী নৱনীতা বা, মানে ৰ'দৰ কাৰণে হেৰিটো ভাল হোৱা নাই দেই। তাৰপিছতে এইফালে কাকলি বা আছে। তাৰপিছতে এতিয়া জলপাই খুন্দিম, ধনিয়া চনিয়া দি কিনে। এয়া ঢেঁকীত খুন্দি আছোঁ। তাই সেইফালে হেৰি কি কয় জলপাইকেইটা দি আছে মানে, আৰু হেৰি মই ঢেঁকী দি আছোঁ। এয়া আমাৰ জলপাই খুন্দা হৈ গ'ল। মোৰ মানে জিৱা পানী ওলাই গৈছে, ৰাখিব পৰা নাই জিৱা পানী, গতিকে খাই লওঁ। আমি মানে ৰ'দত বহি লৈছোঁ বৰ ধুনীয়াকৈ গোটেইকেইজনী জলপাই খাবলৈ, গতিকে আমি এতিয়া খাম। এইফালে জলপাই খাব ৰেডি কৰি আছে কলপাত, আমি কলপাতত খাম। এইফালে পুৰা ৰিলছ চাই আছে। এইফালে তাই মানে খোৱাতে ব্যস্ত, ওপৰৰ পৰাই খাই আছে আৰু মই বহি আছোঁ।